Hi everyone, Food in Kitchenৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি খুব ধুনীয়া আৰু টেষ্টি ৰৌ মাছৰ কালিয়াৰ ৰেচিপি এটা লৈ আহিছো। দেখিবলৈ যিমান ধুনীয়া লাগিছে খাবলৈ ঠিক তেনেকৈ খুব টেষ্টি হৈছিলে আৰু এই ৰেচিপিটো বনাবলৈ অতি কম সময়তে আৰু কম বস্তুৰে সোনকালে হৈ যায়। এবাৰ বনাই খাই চাবচোন কেনেকুৱা পাই জনাব। ইয়াৰ কাৰণে মই 24 পিছ ৰৌ মাছ লৈছো। এইখিনি মই এতিয়া নিমখ হালধি অকণমান দি এইখিনি ভালকৈ এতিয়া সানি ল'ম। ৰেচিপিটোৰ কাৰণে দুটা বিলাহী, আদা নহৰু, কেঁচা জলকীয়া, এটা ডাঙৰ সাইজৰ পিঁয়াজ আৰু কাজু কেইটামান লৈছো। এইখিনি মই পেষ্ট বনাই ল'ম। গুড়ি মছলাৰ ভিতৰত মই লৈছো 1 চামুচ হালধি পাউডাৰ, 1 চামুচ জিৰা পাউডাৰ, 1 চামুচ ৰেড চিলি পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ। লগতে এটা পিঁয়াজ, এখিলা তেজপাত, লং, ইলাচি আৰু ডালচেনি লৈছো। এতিয়া এটা পিঁয়াজ মই এনেদৰে স্লাইচ কৰি কাটি লৈছো। লগতে বিলাহীখিনিও এনেকৈ স্লাইচ কৰি কাটি লৈছো। স্লাইচ কৰি থোৱা বিলাহীখিনি এতিয়া মিক্সাৰ জাৰত দি এইখিনিৰ এটা মিহি পেষ্ট বনাই ল'ম। বিলাহীৰ পেষ্ট বনোৱা হৈ গ'ল। এতিয়া পিঁয়াজ আৰু কাজু কেইটা দিও এইখিনিৰ এটা মই পেষ্ট বনাই ল'ম। লগতে নহৰু, আদা আৰু কেঁচা জলকীয়া দুটা দিও এইখিনিৰ এটা পেষ্ট বনাম। দৈখিনি মই এনেদৰে ভালকৈ মিক্স কৰি লৈছো। এয়া গোটেইবোৰ পেষ্ট ৰেডি হৈ গ'ল। এয়া পিঁয়াজ আৰু কাজুৰ পেষ্ট, এয়া বিলাহীৰ পেষ্ট আৰু এয়া হৈ গ'ল আদা নহৰুৰ পেষ্ট। এতিয়া আমি মাছ ভাজিম। এতিয়া গেছত হাই ফ্লেমত কেৰাহীখন গৰম হ'বলৈ দিলোঁ আৰু ইয়াতে জোখমতে তেলখিনি দি দিছোঁ আৰু এয়া তেল গৰম হৈছেই। এতিয়া ইয়াতে মাছখিনি দি যাম। এয়া মাছখিনিৰ মোৰ এটা সাইড ভাজা হৈ গৈছে। এনেদৰে মই গোটেইখিনি মাছ ইলুটি খিলুটি কৰি ভালকৈ ফ্ৰাই কৰি ল'ম। এয়া মাছখিনি মোৰ ভাজা হৈ গ'ল। এতিয়া এইখিনি মাছ মই এখন প্লেটত কাঢ়ি ল'ম। মাছ ভজা তেলখিনিতেই মই তৰকাৰীখন বনাম। গতিকে এতিয়া ইয়াতে এখিলা তেজপাত, লং, ডালচেনি, ইলাচি এইখিনি দি দিলোঁ আৰু এতিয়া ইয়াতে স্লাইচ কৰি থোৱা পিঁয়াজখিনি আৰু লগতে কেঁচা জলকীয়া দি এইখিনি ভালকৈ ব্ৰাউন কালাৰ হোৱালৈকে অলপ সময় ভাজি থাকিম। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া ইয়াতে মই আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি ইয়াতে দি দিলোঁ আৰু এইখিনিও এতিয়া কেঁচা গোন্ধ যোৱালৈকে ফ্ৰাই কৰি থাকিম। পিঁয়াজ আৰু আদা নহৰুৰ পেষ্টখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে মই জিৰা পাউডাৰখিনি দি দিছোঁ, লগতে হালধি পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ দি এইখিনি এবাৰ মিক্স কৰি ল'ম। মছলাখিনি ভজা হৈ গৈছে। এতিয়া ইয়াতে মই পিঁয়াজ আৰু কাজুৰ পেষ্টটো দি দিছোঁ আৰু এইখিনি এবাৰ ভালকৈ মিক্স কৰিম আৰু এইখিনি এতিয়া 4 পৰা 5 মিনিটমান সময় ভাজিবলৈ দিম। লগতে ইয়াত অকণমান সোৱাদ অনুসৰি নিমখো দি দিছোঁ। এইখিনি ভজা হৈ গ'ল। ইয়াতে এতিয়া মই বিলাহীৰ পেষ্টটো দি দিছোঁ আৰু এইখিনি এবাৰ ভালকৈ মিক্স কৰি 4 পৰা 5 মিনিটমান সময় ভালকৈ ভাজিম। গোটেই মছলাখিনি মোৰ ভজা হৈ গ'ল। ইয়াতে এতিয়া মই দৈখিনি দি দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি প্ৰায় 2 মিনিটমান সময় ভাজিলেই হ'ব। বেছি সময় ভাজিব নালাগে। তাৰপিছতে মই ইয়াত গৰম পানী দি দিম। এই দৈখিনি মই মিঠা দৈ ব্যৱহাৰ কৰিছিলোঁ। যদি আপোনালোকে নৰ্মেল দৈ দিয়ে তেতিয়াহ'লে ইয়াত অকণমান চেনি দি দিব। তৰকাৰীখন উতল আহিলে ইয়াতে মই এতিয়া মাছকেইপিচ দি দিছোঁ আৰু এইখিনি প্ৰায় 5 মিনিটমান সময় উতলিবলৈ দিম। 5 মিনিটৰ পিছত এয়া আমাৰ মাছৰ কালিয়া ৰেচিপি ৰেডি হৈ গ'ল আৰু ইয়াতে এতিয়া মই কেইডালমান ধনিয়া পাত দি দিম আৰু দি লৈ শেষত এইখিনি নমাই থৈ দিম। এনেদৰে যদি বনাই খাই পোৱা নাই এবাৰ বনাই খাই চাবচোন। গৰম গৰম ভাতৰ লগত খুব ভাল লাগে। যদি আমাৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।